পোন প্ৰথমে মই সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আবৃত্তি কৰিবলৈ লৈছোঁ হীৰেন ভট্টাচাৰ্যদেৱৰ কবিতা মোৰ এই শব্দবোৰ। স্বপ্নৰ উদ্যান চুই অহা মোৰ এই শব্দবোৰত জীৱনধাৰাৰ সুষমা। স্বপ্নৰ উদ্যান চুই অহা মোৰ এই শব্দবোৰত জীৱনধাৰাৰ সুষমা। সময়ৰ ঘনিষ্ঠতা মোৰ কোনো নিজস্ব আৱিষ্কাৰ নাই। মোৰ কোনো নিজস্ব আৱিষ্কাৰ নাই। মোৰ ভিতৰত এটা যেন খেতিয়ক। মই শব্দবোৰ জিভাত দি চাওঁ, কাৰ কি সোৱাদ। হাতৰ তলুৱাত লৈ চাওঁ কিমান তপত। মই জানো শব্দ মানুহৰ মহৎ সৃষ্টিৰ তেজদীপ্ত সন্তান। মই সাধাৰণ কবি। কাণ্ড সলনি কৰি বৈ অনা মোৰ এই শব্দবোৰত মানুহৰ নিদাৰুণ অভিজ্ঞতা, বুৰঞ্জীৰ নিষ্ঠুৰ আঁচোৰ। ধন্যবাদ।